নমস্কাৰ ভিডিওটো ক্লিক কৰাৰ বাবে ধন্যবাদ আৰু সেই সকল মানুহক ধন্যবাদ জনাব বিচাৰিছো যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবলৈ উৎসাহিত কৰিছে আৰু লগতে সেই সকল মানুহক মই ধন্যবাদ জনাব বিচাৰিছো যিসকলে মোৰ চেনেলটো চাইছে মোৰ ভিডিও বিলাক চাইছে আকৌ লগতে আৰু এটা অনুৰোধ কৰিব বিচাৰো যে তেওঁলোকে মোৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন এতিয়া আহো আমি আচল কথালৈ যোৱা এক্সেসপাৰৰ সাকসেস স্টোরি এটা দিছিলো হেতুত বহুত মৰম দিছে আপোনালোকে গটিকে আৰু এটা সাকসেস স্টোরি লৈ আহিছো ভাল পালে কমেন্ট কৰিব আৰু জনাব এক্সেসপাৰছৰ বিষয়ে কোনোবাই যদি জানিব বিচাৰে তেতিয়া হলো কমেন্ট কৰি জনাব পাৰে এতিয়া হো আসল কথালে যোৱা জুলাই মাহত মই ঘৰলৈ গৈছিলো মোৰ মাৰ ঘৰ বঙাইগাঁও গটিকে ঘৰত মই তিনিগৰাকী মানুহক এক্সেসৰ সেশন দিলো প্ৰথমতে মই মাক দিলো মাৰ বহুত পুৰণা কিবা বেমাৰ আছিল ৰাতি টোপনি নহৈছিল ভৰি ফুলা আছিল তাৰ পিছত সুগাৰ আছিল বিভিন্ন আছিল কিন্তু অৱশ্যে মাক বহুত কেইটা দিব লগা আছিল কিন্তু মই সময় নহলগে মই এটাই দিলো সেশন আৰু এসপ্তাহ পিছত মাৰ ভৰি ফুলাটো সম্পূৰ্ণ ভাল হৈছে আৰু ৰাতি টোপনি আহাটো ভাল হৈছে এতিয়া তাৰ মানে যেতিয়া বিছনাত পৰাৰ লগে লগে মা টোপনিত পৰি যায় দ্বিতীয়তে হল মোৰ বড়ুতাৰ ছোৱালী বা এজনীৰ তাইৰ বাঁ হাতখন পুৰা বিষ আছিল বহুত বিষ আছিল আৰু সেইখন হাতেৰে তেওঁ কাম কৰিব নোৱাৰে গধুৰ বস্তু দাঙিব নোৱাৰে কাপোৰ ধুব নোৱাৰে মেচিনতে ধুব লগা হৈ আছিল তাৰ পিছত এটা দিলো থেৰাপি এটা দিলো দিয়াৰ পিছত 21 দিন মান যোৱাৰ পিছত তাই মোক নিজে ফোন কৰি কৈছে যে মোৰ হাতৰ বিষটো ভাল হৈছে এইটো এটা ভাল লগা কথা আৰু তৃতীয়তে মোৰ ভন্টিৰ কঁকালৰ বিষ হৈ আছিল কিন্তু তাই মোক কোৱা নাছিল মই আৰু এনে দিছিলো আসনটোক সেশন এটা দিও তেনেকে তাইকো 1 ঘণ্টাৰ সেশন এটা দিছিলো তাৰ পিছত এক মাহ হোৱা নাছিল বাৰু এক মাহ নহওঁতে তাই এদিন ফোন কৰি কৈছে মোৰ জানানে মোৰ আগতে কঁকালৰ বিষ এটা আছিল কিন্তু এতিয়া বিষটো নাই সেইখিনিয়ে গতিকে আপোনালোকে যদি আপোনালোকৰ জীৱনটো চেঞ্জ কৰিব বিচাৰিছে নাইবা আপোনালোকৰ জীৱনত যদি বিভিন্ন ধৰণৰ সমস্যা আগুৰি ধৰিছে তেতিয়া হলে আপুনিও এক্সেসপাৰছৰ এটা সেশন লৈ চাব পাৰে ধন্যবাদ